অলপ আমি বিহুৰ প্ৰস্তুতি আৰম্ভ কৰি দিছো ইয়া টানটানা টানা 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 জাস্ট আৰম্ভ কৰিছো গুড়া হান্দাৰ বাবে চাউল ভাজি আছো মা আৰু মই মিলি জুলি नहीं फुटेगा बेसी के लारिले नु फुटे पूरा फुटी गरम তিলৰ লাড্ডু বনোৱাৰ আগে এবাৰ মই টেষ্ট কৰি চাব লাগে মানে খাব লাগে মজা এতিয়া আমি এই গুড়খিনিৰে বনাম তিলৰ লাড়ু এইটো চাগলি ডাঙৰ মেল্ট হৈছে ধোৱা কান্দি দিলো মা ধুৱাই মোক কন্দুৱাই দিলে ইয়াক পুৰা কালাৰ চেঞ্জ হ'ব এতিয়া লাহে বগা হয় दालिर फैन इट्स टाइम टू लड्डू मेकिंग अब हम लड्डू बनाने वाले हैं लड्डू तिल का लड्डू हम पहले वाला खाते आथा नहीं थोड़ा गुड़ डालना पड़ेगा क्या ठंडा थोड़ा हम ठंडा होने के लिए सोते हैं गोल लड्डू एया सब मैं गोल लड्डू बनाइছো राउंड एंड राउंड जमा से हम ये भी दिखाएंगे उठा लो या কত তুই রাখছ নাকি 350 টাকা বহুত 350 নহয় বেশি 350 ওমা দাওখান ছানা দেখলে ভয় লাগে কার করে দিম না হরো স্টেপ করে হরো পিস করো হ'ব দিয়া সৰু কৰি দিলে ভাল ডাঙৰ প্ৰবলেম হয় কাটা আছে না নাই কাটা পাম নেকি কাটা না এটো কাটা না পাবে না এটো কান্দুলি ইলিশ মাছ শীতল মাছ না হয় না শীতল 900 টাকা কেজি কইছে কিমান 900 নালগেদে না শীতল আমি তো মজা না পাও দাম গেলে কি খালি কাটা একদিন খাইছিল না ওই একদিন আনি বাসি খাই খামো ভাত আছে ভাতই খাম না শীতলে খাম নে শীতল মাছ আর না খাও ইলিশ মাছ খাম না শীতলে এনে কামে গিয়েছিল ইমান হরু কাটা শীতল মাছের গুন্ডা কাটা গেছে মই একদিন আনি মই হিনার বারা বলো খাবা নালগেদে আধা টানা কাহিতে গুছি हेलो एवरीवन आज হৈছে डे 2 আৰু আজি হৈছে উৰুকা আৰু আজি মই উৰুকা কেনেকৈ সেলিব্ৰেট কৰো আপোনালোকক দেখুৱাম আৰু আপোনালোকে কমেন্ট কৰি জনাব যে আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱাকৈ চলি আছে আৰু বিহুৰ প্ৰস্তুতি কি কৰিছো আপোনালোকক হেও দেখাম পিঠা এইবিলাক সব আপোনালোকক দেখুৱাম আৰু মই দেখাই খাম আপোনালোকক গা ধুইছো আৰু এয়া ভিজা চুলি ৰ'দ নাই একদম
চ' ৰ'দ বিচাৰিছোঁ কিন্তু ৰ'দ এতিয়ালৈ অহা নাই মানে ৰ'দে মোক কালি কৈছিলে যে মই কাইলৈ আহি যাম তোমালোকৰ চোতালত তুমি মূৰটো ধুব পাৰা সেই আশাতে মই আজি মূৰটো ধুইছিলোঁ কিন্তু ৰ'দ ভাই চাহাবে মোক ভকা দি দিলে চ' ডিছএপইণ্টেড এতিয়া মই চুৱেটাৰটো পিন্ধিম আৰু মই পিঠা বনাম এতিয়া আৰু আপোনালোকক দেখুৱাম যে মই কেনেকৈ পিঠা বনাম আৰু মিছা কথা নকওঁ মই বেছি নবনাওঁ পিছে মোৰ মায়ে ভালেখিনি প্ৰস্তুতি কৰিছে আৰু কি কৰি আছে মায়ে এতিয়া আপোনালোকক দেখুৱাম আৰু যদি কিবা কৰোঁ আপোনালোকক দেখুৱাম নহ'লে একদম গধূলি লগ পাম ঠিক আছে নমস্কাৰ মই অনামিকা আপোনাক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টি চাই থাকিব একদম গধূলি লগ পাম তিলৰ পিঠা খাম এয়া হৈছে তেল পিঠা হেল্ল' এভৰিৱান এয়া কম্বল পূৰা আৰি দিছোঁ বতাহ আহে এতিয়া আমি বাহিৰত বনাম খোৱাৰ যা যোগাৰ কৰি আছোঁ আৰু আপোনালোকক দেখুৱাই যাম কি বনাওঁ চাই থাকিব আপোনালোকে आलू खाओगे प्याज खाओगे या ये खाओगे हम कुछ नहीं खाएंगे ये आलू एंड प्याज खाएंगे हम लोग इस आलू और प्याज से हम बनाएंगे मछली খন্তেক সময়ৰ পিছতে মাংস টেষ্টি কৰিম টেষ্টিং আৰু গান আহিছে বেছি কথা অলপ খোৱাৰ ইণ্টাৰেষ্ট বেছি দিওঁ খাই যাম ৰ'ব গৰম গৰম জহা চাউলৰ ভাত আহি গ'ল আৰু এই হৈছে চিকেন বাকীবিলাক আহি আছে বাকীবিলাক মাৰগলি চিকেনৰ ওপৰত বেছি ইণ্টাৰেষ্ট দিব লাগে চ' মই খাই লওঁ আপোনালোকে চাই থাকক আৰু মাঘ বিহুৰ সকলোলৈ শুভেচ্ছা যাচিলোঁ বহুত খালোঁ এতিয়া হাজমোলা খাব লাগে হাজমোলা